নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ খুবেই ডাঙৰ খবৰটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 26,441টা যি পদ মুকলি কৰিছিলে তাৰে গ্ৰেড 4 এডমিট যোৱা 7 আগষ্ট তাৰিখে মুকলি কৰিছে। তো আজি 10 তাৰিখ, তো 10 তাৰিখে এডমিট দিয়াৰ কথা আছিল গ্ৰেড 3। তো আজি গ্ৰেড 3 এডমিট মুকলি কৰিছে। তো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, তো সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদিহে আপুনি মোৰ চেনেল প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া সকলোবোৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সকলোতকৈ আগতে আপুনি পায়। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ যিকোনো মোবাইল বা কম্পিউটাৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। তো মই অপেৰা ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তো এই পেজটো মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম, তো আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকৰ পৰা আহিব পাৰিব। তো ইয়াতে দেখিবলৈ পাইছে গ্ৰেড 3 ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড ক্লাছ 3। তো ইয়াতে দেখিবলৈ পাইছে ক্লিক হিয়াৰ। তো মই ইয়াতে ক্লিক কৰি দিম। তাৰপিছত এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকৈ নতুন এটা পেজ খোল খাই যাব। তো এই পেজটো দেখিবলৈ পাইছে ইয়াতে লগ ইন এণ্ড ডাউনলোড দ্য এডমিট কাৰ্ড। তো ইয়াতে আপুনি লগ ইন হৈ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। তো ইয়াতে মই মোৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো মই মাৰি দি আছোঁ। তো দেখিবলৈ পাইছে, তো ইয়াতে মই মোৰ এপ্লিকেশ্যন নাম্বাৰ আৰু মোৰ পাছৱৰ্ডটো টাইপ কৰিছোঁ। ইয়াত মই লগ ইন হ'ম এতিয়া। তো লগ ইনত ক্লিক কৰি দিব আপুনি। তো লগ ইনত ক্লিক কৰি অলপ টাইম ৱেইট কৰিব। তো অলপ টাইম ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে পেজ এটা অ'পেন হৈ যাব। তো এই পেজটো দেখিবলৈ পাইছে, তো মোৰ প্ৰফাইলটো আহি গৈছে। তো ইয়াতে দেখিবলৈ পাইছে মাই প্ৰফাইল, তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ৰিপৰ্ট, তাৰপিছত দেখিবলৈ পাইছে এডমিট কাৰ্ড। তো আমি যিহেতু এডমিট কাৰ্ড ডাউনলোড কৰিম, তো ইয়াতে এডমিট কাৰ্ডত আপুনি অ'কে কৰি দিব। তো মই অ'কে কৰি দিছোঁ। তো লোডিং হৈ আছে। তো ইয়াতে দেখিবলৈ পাইছে আহি গৈছে SLRC ক্লাছ 3। তো দেখিবলৈ পাইছে এডমিট কাৰ্ডখন। তো এনেদৰে আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো যদি এই ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। তো আগলৈ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।